কি ধৰিলে এইবোৰ কি ধৰিলে সেইটো ক হা কেঁকুৰা অবং ছাৰ মাছ কিমান পালা আজি মাছ বেছি পোৱা নাই এপোৱামান হ'ব এপোৱামান হ'ব মানুহ কেইটা মানুহ আছে তিনিটা এপোৱা মাছে ভাগ কৰিলে হ'বগৈ নে ঘৰত নহ'ব নহয় হা নহ'ব নহয় তেতিয়াহ'লে কি কৰিবি কিবা এটা কৰিব লাগিব আৰু মিলামিলিকৈ যোনে বেছি কষ্ট কৰিছ সি বেছিকৈ খাবি আৰু অঁ এইটো হয় বাৰু হা তই কষ্টটো বেছি কৰিছ যেন পাইছ হা কষ্টটো তই বেছি কৰিছ নি বাৰু নাই তিনিটাই সমানে কৰিছোঁ মাছৰ টেষ্ট ভাল লাগিব ভাল লাগিব তই কি কৰিছ কেঁকুৰা বাচি আছে কি কৰিছ কেঁকুৰা বাচিছ কিয় নানা খৰি লাগবি নি হা চিপাগিলা লাগবি মাছ যে বেছি নাই পাৰিলি হাবি বেছি তো এটা মাছে তিনজনে হবে জানো হা চাটনি বনাই খাতে হবে আৰু হবে দে টেষ্ট এটা ওলাইলে হইল তো কালি তোক যে হেৰি বিচাৰিবলৈ কৈছিলে নৰসিংহ বিচাৰিবলৈ কৈছিলে তো নৰসিংহ গছ চিনি নাপাওঁ নহয় চিনি পাওঁ অঁ নহয় এইডোখৰ সেউলি আছে নাই গছটো ভালকৈ মন নকৰিলোঁ ইমান ডাঙৰ গছটো নেদেখিলি মন নকৰাৰ কাৰণে মই ফটককৈ পুলুক গৈ পিনি সুধিছোঁ পুইলোৱে যে কৈছে তই চিনি নাপাওঁ বোলে পুইলো চিনি পাই নাই ঐ মই কোৱা কাৰণেহে চিনি পায় হা মই কোৱা কাৰণেহে চিনি পায় এয়া চিনি পোৱাটো পাওঁ বাৰু মন নকৰিলোঁ এইটো কথা তোৰ আমাৰ নামটো মানে অভংসা কেলৈ দিছোঁ এতিয়া লাহে লাহে মানুহে গম পাব তোৰ নামটো অভংসা কেলৈ দিছোঁ মানুহে গম পাব নৰসিংহ গছ চিনি নাপাওঁ তই চিনি পাওঁ হা চিনি পাওঁ খালি মন নকৰিলোঁ এই বন্ধুসকল আজি দিনত অভংসাহঁতে খালত মাছ সিঁচিলে মাছ সিঁচি পেলাই মাছ খালে তো আমি ভাবিলোঁ আমিনো কেলৈ এনেই নাথাকোঁ সেইকাৰণে আমিও আজি হাঁহ খাবলৈ লৈছোঁ আহক চাওঁ হাঁহ ৰেডি হৈ আছে হাঁহ বনোৱাৰ কাম আৰম্ভ হৈ গ'ল দেই হাঁহৰ পাখি গুচোৱা হৈছে পঠিয়া হাঁহ পাখি গুচা আজি একদম পূৰা কোমোৰা দি পেলাই হাঁহ বনাব লাগিব এয়া চাওক হাঁহৰ পাখি গুচোৱা হৈছে আমাৰ লগত আছে এয়া পুইলো আছে আৰু ভাইটো আছে অভংসাহঁতে দিনত খালত মাছ ধৰিলে মাছ ধৰি পেলাই মাছ খালে নহয় পুইলো আমরা আকৌ হাঁস খাব ওরা মাছ খাইলে আমরা হাঁস খাব নে কি বলবি তাহাঁতি মাছ খালে আমি হাঁহ খাম কাইলৈ ৰাতিপুৱা দেখুৱাই দিম তাহাঁতক হাঁহ গুচোৱা হৈ গ'ল এতিয়া হাঁহ আমি অলপ পুৰিছোঁ পাখি অলপ থাকি যায় যে সেই পাখিখিনি নাইকিয়া কৰিবৰ কাৰণে আমি হাঁহ পুৰিছোঁ এতিয়া আৰু পুৰি দিলে টেষ্টটো অলপ ভাল লাগে নে কি কওঁ পুৰিলোঁ পুৰি দিলে টেষ্টটো অকণ মজা লাগে খাই পাখিখিনিও নাইকিয়া হৈ যায় থাকি যোৱা এইয়া ৰেডি হৈ আছে আমাৰ ৰাতি খানা সেই বন্ধুসকল হাঁহ মাংস বনাবলৈ ৰেডি হৈ আছে সকলো বস্তু একদম তৈয়াৰ হৈ আছে এতিয়া বনাবলৈ লওঁতে কেনেকৈ বনাম আপোনালোকক দেখুৱাম কাৰণ হাঁহ মাংস আমাৰ ঘৰত অকল মই বনাওঁ চাই থাকক হাঁহ মাংস আমাৰ ঘৰত অকল মই কেলৈ বনাওঁ সেইটো আপোনালোকে গম পাইছেই এই গৰমত জুইত বেলেগ কোনে বনাব বাৰু যি কি নহওক এই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথমতে আন্দাজ অনুসৰি মিঠাতেল দি দিলোঁ আৰু অকণমান দিব লাগিব মিঠাতেলখিনি গৰম হোৱাৰ আগে আগে আমি বাকী বস্তুখিনি লাহেকৈ আনি ল'ব লাগিব এয়া মিঠাতেল গৰম হৈছে এয়া তেলখিনি সম্পূৰ্ণৰূপে গৰম হৈ গৈছে তো আমি ইয়াত লাহেকৈ পিঁয়াজ আৰু এয়া পিঁয়াজ দিছোঁ আৰু পিঁয়াজৰ লগতে আদা আৰু নহৰু পেষ্ট দি দিছোঁ
পিঁয়াজ আদা নহৰু পেষ্টখিনি অকণমান ভাজি ল'ব লাগিব ভালকৈ। পিঁয়াজখিনি চাব, যেতিয়া অকণমান ৰঙচুৱা ভাৱ এটা আহিব তেতিয়া হাঁহ মাংসৰ মেইন বস্তুটো দিব লাগিব ইয়াত। সেইটো হ'ল কোমোৰা আৰু আলু। কোমোৰা নোহোৱাকৈ হাঁহ মাংস কেতিয়াও টেষ্টি নহয়, তো কোমোৰাটো লাগিবই। এয়া কোমোৰা আৰু আলু ৰেডি কৰি ৰাখিছোঁ, এইখিনি এতিয়া মই হাঁহৰ মাংসত দি দিম। কোমোৰা আৰু আলুখিনি পিঁয়াজৰ লগত মিলাই ভালকৈ অকণ ভাজি ল'ব লাগিব। চাব, আলুতকৈ কোমোৰাৰ পৰিমাণটো অকণ বেছি হ'লে ভাল, আলুটো কমকৈ দিব। এতিয়া পিঁয়াজখিনি প্ৰায় ভাজ খাই গৈছে, কোমোৰাখিনিও ইয়াত দি দিয়াই হৈছে, দেখিছে আপোনালোকে। তো ইয়াত লাহেকৈ এতিয়া মই এটা কাম কৰিম, আমাৰ মাংস ৰেডি হৈ আছে, মাংসখিনি এড কৰি দিম। মাংসখিনি এড কৰি ভালকৈ লৰাই দিম। মাংসখিনি লৰাওঁতে মনত ৰাখিব যাতে ধুনীয়াকৈ গৰম তেলত মাংসখিনি টান খাই যায়। এতিয়া আমি ইয়াত অলপ হালধি এড কৰিম, কাৰণ মাংসখিনি ভাজ খাইছে, সেইকাৰণে ইয়াত অলপ হালধি এড কৰি দিম। এইখিনি আমাৰ ঘৰুৱা হালধি দেই, নিজৰ বাৰীৰ হালধি, সেইকাৰণে মই বেছিকৈ দিলেও দিগদাৰি হ'ব। হালধিখিনি এড কৰি ভালকৈ মিলাই দিম। তাৰপিছতে আমি ইয়াত এইটো মছলা বনাই থোৱা আছে, ইয়াত আদা নহৰু শুকান জলকীয়া গোটা জিৰা আৰু গোটা ধনিয়া দিয়া আছে। এই গোটেইখিনি আমি ইয়াত একেলগে দি দিম, কাৰণ আমি কিনা মছলা বৰকৈ ব্যৱহাৰ নকৰোঁ, আমি মছলা বাটি লওঁ। লগতে দালচেনিও আছে, লঙো দি থোৱা আছে এই মছলাখন। এইখিনি ইয়াত মিলাই দিয়াৰ লগে লগে আপোনালোকে ৰংটো চাওক কেনেকুৱা হৈ গ'ল, কি ধুনীয়া ৰং এটা আহি গ'ল, দেখিছেনে? এতিয়া লাহে লাহে কোমোৰাখিনি গলিবলৈ আৰম্ভ হৈছে। কোমোৰাখিনি যিমানেই গলিব মাংসটো সিমানেই সিজিব। ইয়াত এতিয়া আৰু এটা বস্তু জাষ্ট এড কৰিবলৈ আছে, সেইটো হ'ল নিমখ। ইয়াত এতিয়া নিমখ এড কৰি দিলোঁ। ইয়াত বেলেগ কোনো ধৰণৰ মছলা ইউজ নকৰোঁ, যিখিনি মছলা ইউজ কৰিলোঁ আপোনালোকে দেখিলেই মই দেখুৱাই দিলোঁ। এতিয়া এই বস্তুটো আমি সিজিবলৈ দিম। মাংসখিনি প্ৰায় ৰেডি হৈছে আৰু খুব বেছি আধা ঘণ্টামান লাগিব যেন পাইছোঁ। কালাৰটো ধুনীয়া হৈছে, খালি বৰ ধোঁৱাইছে, কথা ক'বলৈ দিগদাৰি হৈছে দেই। আমাৰ মাংসটো ৰেডি হৈ গৈছে, এতিয়া মাংসটো নমাব লাগে। আপোনালোকে কালাৰটো দেখিছে, বাকী খাই পেলাই ৰাইজে ক'ব কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা। মাংস বাকী ৰেডি হৈ গ'ল। টেষ্ট কৰি দেখালো বল কিরকম হয়েছে। অঁ গৰম হৈছে, খুৱাই পেলাই ঠাণ্ডা কৰি ল অকণমান। হাঁহিছ যে, তোক যে বনাই পেলাই কোনোবাই খুৱাইছে আজিলৈকে তেনেকৈ? নিমখ চিমখ ঠিকে আছেনে, নে দিব লাগিব নেকি কিবা? হা ঠিকে হৈছে না, পিছত আকৌ বেয়া হৈছে বুলি কবি নি?
হ্যাঁ সঁচাই বলছি না এনে বলছি তবে পইলো খানাটা কিরকম হইল এতিয়া খানাটো খাব লৈছোঁ মই হাঁহ মাংসৰ লগত এতিয়া খাই পিনি মই ক'ব পাৰিম যে কেনেকুৱা হৈছে আৰু এইটো হ'ল পেটু ভাজি লগত খাম মই এতিয়া বঢ়িয়া হৈছে বঢ়িয়া হৈছে বাকী আঞ্জাটো খাইছা এইটোও বঢ়িয়া হৈছে